নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি সানডে হয়, তো মই বাহিৰত ওলাই গৈছিলোঁ ভিডিঅ' বনাবলৈ, কিন্তু মই বাহিৰত বনাব নোৱাৰিলোঁ ভিডিঅ'। ইয়াতে বহুত বৰষুণ হৈ আছে, সেইটোৰ কাৰণে তো মই ঘৰত আহি ঘৰতে মই ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ। আৰু ভিডিঅ'টো তেনেকুৱা একো নহয়, মানে ঘৰত বহি বহি মোৰ বহুত বৰ লাগি আছিল, কাৰণ আজি বাহিৰত একদম ওলাই যাবলৈ নোৱাৰিলোঁ বৰষুণৰ কাৰণে। তো ভিডিঅ'টো এনেকুৱা মই বাহিৰৰ পৰা মানে সূতা কটন লৈ আহিছোঁ আৰু এনেকুৱা মোৰ লগত ৩-৪টামান কালাৰ লৈ লৈছোঁ। আৰু সেইটোৰে মই সৰু সৰু ফুল বনাম, যিবোৰ আপোনাৰ ৱালত বা ধৰি লওক ওপৰত তেনেকৈ ডেক'ৰেশ্যনৰ কাৰণে। আৰু মোৰ তেনেকুৱা সৰু সৰু বস্তু বনাবলৈ বহুত বেছি ভাল লাগে মানে। আৰু মই অলৰেডি কেইটামান বনাইছোঁ এনেকৈ। কেইটামান বনাই লৈছোঁ মই, আৰু এতিয়া বাকীখিনি মই বনাম আৰু আপোনাক সকলোকে দেখাম যে মই কেনেকৈ বনাই আছোঁ এইটো। আৰু আপুনিও ঘৰত বহি এইবোৰ ট্ৰাই কৰিব পাৰে যদি আপোনাৰ ইণ্টাৰেষ্ট আছে এইবোৰত। মোৰ বহুত ইণ্টাৰেষ্ট আছে, সেইকাৰণে এইটো মই কৰি থাকোঁ। এনেকুৱা এটা লেচা সূতাৰ পৰা আপুনি যিমান দূৰলৈকে কাটিব বিচাৰে সিমান দূৰ আপুনি কাটি ল'ব পাৰে। আৰু মই অলৰেডি 2টা ভাগত এনেকৈ কাটি লৈছোঁ। আৰু এইটো আপোনাৰ কিন্তু মোটা ল'ব লাগিব, কাৰণ তেতিয়াহে আপোনাৰ ফুলটো এনেকুৱা গোল হ'ব। আৰু আপুনি যেতিয়া যিটো সূতাৰে বান্ধিব সেই সূতাটো চেম কালাৰ ল'ব, নহ'লে সূতাটো জিলিকি থাকিলে বহুত বেয়া লাগিব। আৰু আপুনি ফুলটো কিমান ডাঙৰ কৰিব বিচাৰে তেনেকৈ সমানকৈ আপুনি ল'ব। যিহেতু মই মিডিয়াম চাইজ বনাই আছোঁ, তো মই মিডিয়াম লৈছোঁ। আৰু এনেকৈ আপুনি সকলো গোটেইখিনি এনেকৈ টাইট কৰি গাঁঠি মাৰি ল'ব। আৰু গাঁঠিটো মাৰাৰ পিছত 2 চাইডে আপোনালোকে সমান কৰি এনেকৈ ৰাখিব। এনেকৈ মিডিলৰ পৰা সমান কৰি ল'ব, আৰু চাইডত এনেকৈ সমান কৰি আপোনালোকে এনেকৈ কাটি ল'ব পাৰে। এনেকৈ কৰাৰ পিছত আপোনালোকৰ চুটি ডাঙৰ সূতাখিনি দেখা পাব, আৰু এইখিনি সমান কৰি কাটিব। এনেকৈ চাৰি ল'ব, যিবোৰ আপোনাৰ কাটিছে সেইখিনি গোটেইখিনি কৰিবা, আৰু যিবোৰ কাটা যোৱা নাই বা সমান হোৱা নাই সেইটো গম পোৱা যায়। তেনেকৈ ইয়াতে চাওক সমান হোৱা নাই মোৰ কাটাটো। আৰু এইটো এতিয়া ৰেডি হৈ গ'ল। এইটো বহুত ধুনীয়া লাগে, এনেকৈ হোৱাইট ৰেড য়েল্লো কালাৰখিনি চাবলৈ বহুত ধুনীয়া লাগে। এতিয়া আমি বাকীখিনি তেনেকৈ গোটেইখিনি আমি এনেকৈ ৰেডি কৰি ল'ম কাটি কাটি। মই এনেকৈ গোটেইকেইটা কালাৰ বনাই লৈছোঁ, আৰু এতিয়া গোটেইখিনি ফুল বনাই লওঁ। তো ফাইনেলি গাইজ মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। চাব
চাব পাৰে মই বৰ্তমান তিনিটা কালাৰৰ টোটেল বনাই লৈছোঁ ব্লু হোৱাইট ৰেড মই এই তিনিটা কালাৰে দি এতিয়া বনাম আৰু মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাম আৰু মই এনেকৈ ডাঙৰ বেজিত অলৰেডি ব্লু কালাৰ সূতা লৈ লৈছোঁ আপুনি যিকোনো কালাৰ লৈ ল'ব পাৰে ৰঙা ল'লে ৰঙা হোৱাইট ল'ব পাৰে ব্লু ল'ব পাৰে মই ব্লু লৈছোঁ আৰু মই ব্লু দি ষ্টাৰ্টিং কৰিম আপোনালোকে যদি ৰেড কালাৰ লয় তেতিয়াহ'লে সূতাটো আপুনি ৰেড কালাৰ দি ষ্টাৰ্টিং কৰিব আৰু হোৱাইট হ'লে আপুনি হোৱাইটে দি ষ্টাৰ্টিং কৰিব যেহেতু মই ব্লু লৈছোঁ তো মই ব্লু দি ষ্টাৰ্টিং কৰিম ফাইনেল লুকটো হ'ল এইটো আৰু একচুৱেলি মোৰ বনোৱাত অলপমান খেলি মেলি হ'ল মই মাজত একো মণি চনি দিয়া নাই তো আপোনালোকে বিচাৰে ভিতৰত মণি দি ক'লেও কৰিব পাৰে ষ্টাৰ্টিঙত বা মাজত তেনেকৈ আপুনি কৰিব পাৰে মই জাষ্ট আপোনাক দেখাইছোঁ মই মণি চনি তেনেকৈ একো ইউজ কৰা নাই কিন্তু যেতিয়া ভালকৈ আপোনাৰ ফিনিচিংটো বনাব মণিৰ মাজত দি দিলে বহুত ধুনীয়া দেখি আৰু আপোনালোকে ইউজ কৰিব পাৰে মণি দি কিনে আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এনেকুৱা এটা ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম তেতিয়ালৈকে বাই বাই